নমস্কাৰ ৱাৰিয়ৰ্ছ নলবাৰী নগৰ আঞ্চলিক সমিতিৰ উদ্যোগত আজি জ্যেষ্ঠ নাগৰিক দিৱস উপলক্ষে আমি এয়া তৃতীয় কাৰ্যসূচী হাতত লৈছোঁ আৰু তৃতীয় কাৰ্যসূচীত আমি সম্বৰ্ধনা জনাবলৈ ওলাইছোঁ। তাৰ সম্বৰ্ধনা জনাব আমাৰ ৱাৰিয়ৰ্ছ নগৰ সমিতিৰ সহ সম্পাদিকা অপৰ্ণা ৰাজবংশী বাইদেৱে মই ফুলান গামোচাৰে তেখেতক সম্বৰ্ধনা জনাবলৈ অনুৰোধ জনাইছোঁ। আৰু এইবাৰ আমি এখন সম্বৰ্ধনা পত্ৰৰে তেখেতক সম্বৰ্ধনা জনাবলৈ ওলাইছোঁ আৰু মানপত্ৰখন অৰ্পণ কৰিব আমাৰ বিষয়ববীয়া দীপাংকী মানকৰ বাইদেৱে। এইবাৰ আমি শ্ৰদ্ধাৰ ৰেণুকা শৰ্মা বাইদেউ সম্বৰ্ধনা জনাম এখন কিতাপেৰে আৰু সেয়া কিতাপখন মই আগবঢ়াবলৈ আমাৰ এই ৱাৰিয়ৰ্ছ নলবাৰী নগৰ আঞ্চলিক সমিতিৰ উপদেষ্টা অজিত ৰাজবংশী দেৱক অনুৰোধ জনাইছোঁ আৰু তেখেতে এখন কিতাপেৰে বাইদেউক সম্বৰ্ধনা